गरेसरावबो माइ आबाद फोथाराव माइ जाग्रा एम्फौनि साग्लोबनायाव आबादारिफोरखौ जिंगायाव खोख्लैदों। दायो आसाम रायजोआवनो माइ आबादा मोननायनि सम। बे समावनो रोजा रोजा बिगा बिगा माइ आबादाव माइ जाग्रा एम्फौआ साग्लोबसारनायनि जाहोनाव आबादारिफोरा खाफाल हमनो गोनां जादों। गोदानै दाजानाय तामुलपुर जिल्लानि सिङाव थानाय गरेसर खाजोना बेंखन मावख'नि बेन्दोंआव थानाय दाब दाब जायगायाव रोजा रोजा बिगा बिगा माइ आबादा मोननायखौ माइ जाग्रा एम्फौआ गोबां गामिनि माइ आबादखौ जानानै गोबां खहा खालामदों। दायो आबादारि बिथांमोना माइ जाग्रा एम्फौखौ होबथानो थाखाय गुबुन गुबुन रोखोमनि मुलि होदोंब्लाबो दिनैसिम माइ जाग्रा एम्फौखौ होबथानो हायाखै होननानै फोरमायदों आबादारि बिथांमोना। बेनिखायनो माइ जाग्रा एम्फौजों मोगा-मोगि जानांनाय आबादारि बिथांमोना आसाम सरकार आरो बिटिआर सरकारनिसिम खावलायहरदों दि माइ जाग्रा एम्फौखौ होबथानो थाखाय मोनसे राहा खालामनानै होनो थाखाय। গিলাখান এনেকৈ মানে জিমগিলা চিঙি চিঙি সৰি সৰি পৰে, পোকা কচলে পোকা নাচায়, পোকা এটা আহে, পোকাটো খাই পেলাইছে, ধানগিলাখান পৰি পৰি মাটি পৰি গৈছে আৰু কাটি পেলাই মুঠো কাটি মুঠোটো ঐত নাপায় আৰু পুৰা থাৰাটোহে পোৱা যায় এনেকুৱা আৰু। এতিয়া এইখিনিয়ে ক'ব লাগে আৰু লগতে এতিয়া ধানবোৰ আগত যেনেকুৱা কাটি ভাল লাগিছে কাটি ভাল নালাগে আৰু চৰকাৰে এইখিনি কি সাহায্য বিচাৰিছোঁ আমি যে কি উপায় কৰে এইটো পোকাটোৰ কথাটো আৰু। এবাৰ প্ৰথম দেখা গৈছে এইবাৰ প্ৰথম আৰু আগত নাছিল আমাৰ এইখিনি বছৰ এইবাৰ প্ৰথম আৰু। কিমান দিনৰ পৰা হৈছে পকাটো? পোকা ধৰা যে 1 মাহ মান ধৰি কাটি আছে ধৰক ফুলি ধানটো ফুলি অহাৰ পিছতে একফালৰ পৰা ধানটো নাখায়, নাখায় ঠাৰিটো খাই ধানটো পৰি যায়, জিমগিলা চিঙি চিঙি পৰি যায় আৰু। কৃষি বিভাগৰ মানুহ আছে, কৃষি বিভাগে এইটো চাই মেলি কি ব্যৱস্থা কৰিব আৰু। এতিয়া অহা নাই, খবৰ দিয়া নাই, অহা নাই। তাৰমানে ধানবিলাক যি দেখিছে আপোনালোকে ইয়াতে, এই ধানবিলাক তাৰমানে এই পকাৰ আগমুহূৰ্তত এনেকুৱা কিছুমান ক'লা ক'লা পোক আহিছে। এই ক'লা ক'লা পোকবিলাকে তাৰমানে ধানৰ যিবিলাক আৱনি বা এইবিলাক গোটেই কাটি একদম পেলাই তল ঢাকি পেলাইছে একেবাৰে। এতিয়া এনেকুৱা সমস্যা হৈছে আমাৰ ৰাইজৰ যে ধানবিলাক তাৰমানে নপকাকৈ কাটিবও নোৱাৰে, এতিয়া কাটিলেওতো তাৰ একো নাথাকিব, গোটেই পতন হৈ যাব চব। গতিকে সেইকাৰণে আমি বৰ বিমূৰত পৰিছোঁ। গতিকে এইফালৰ পৰা তাৰমানে আমি চৰকাৰৰ ফালৰ পৰাই যদি কিবা এটা সুবিধা তেনেকুৱা ধৰণৰ ব্যৱস্থা এটা আমি পালোহেঁতেন, নিশ্চয় আমাৰ মানুহখিনি অলপমান সকাহ পালেহেঁতেন। নহ'লেতো যিখিনি খেতি হৈছে কটাৰ সময়লৈকে বোধহয় মানুহখিনি কাটিবই নাপাব, ঠিক এনেকুৱা পৰ্যায় হৈ আহি পৰিছে। গতিকে আমি পৰা নিশ্চয় ভাল ব্যৱস্থা এটা ল'ব বুলি আমি আশাবাদী, আশা কৰি আছোঁ। এই অঞ্চলটোত প্ৰায় 400 বিঘামান মাটি, গোটেইখিনিৰে অৱস্থা একেই। আৰু অন্যফালেও আছে, ইতিমধ্যে গ্ৰাম সেৱক এজনৰ পৰা আমি গম পাইছোঁ যে তেখেতে ক'লে কৈছে যে ইয়াতে আৰু বেলেগ ঔষধ দিয়াৰ ব্যৱস্থা আৰু একো নাই, আপোনালোকে কেঁচাই ধানখিনি কাটি পেলাওক। এইবিলাকে মন্তব্য আমি পাই আছোঁ আৰু। এইখিনিয়ে আৰু আমি তৰফৰ পৰা নিশ্চয় আমি এইখিনি আশাবাদী পাম বুলি ভাবিছোঁ। আৰু আমাৰ গাঁওখনতো এনেই আমাৰ গোটেই কৃষিজীৱিতে আমাৰ তাৰমানে জীৱিত গোটেইখিনি। সেয়েহে ধানৰ ওপৰতে যিহেতু আমাৰ মানুহখিনি ভিত্তিশীল কৃষিজীৱি, গতিকে চৰকাৰৰ ফালৰ পৰা যদি ভালদৰে তেনেকুৱা এটা সুব্যৱস্থা কৰি দিয়ে সেইটোৱে আমি কামনা কৰি আছোঁ। কিমানখন গাঁৱৰ এনেকুৱা? ইয়াত আমাৰ ধৰক ডাঙৰ গাঁও এইখন শিঙিমাৰী গাঁও, শিঙিমাৰী গাঁওখনত চুবা বহুকেইটা আছে। ইয়াৰ পিছত আকৌ জাৰকোনা বুলি আছে, এইফালে ৰামপুৰতো সেই তেনেকুৱাকৈ ধৰিছে। আৰু ৰৌমাৰীৰ ইফালে এনেকৈ চাৰিওফালে 6-7খনমান গাঁও গোটেই আমি গম পোৱা মতে আৰু। বাকী আঁতৰখিনি আমি সেনেকৈ গম পোৱা নাই, এইখিনিয়ে আমি গম পাইছোঁ আৰু। তো আমি এইটোৱে অনুৰোধ জনাওঁ যাতে তেখেতসকলে তৎকালীনভাৱে আমাক এটা সুব্যৱস্থাৰ জৰিয়তে যাতে ধানখিনি আমি বচাব পৰা যায়, সেই ব্যৱস্থাটো যাতে কৰি দিয়ে তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।